অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াই গোটেই অসমখনতে যিসকল আমাৰ সম্পাদক আছে তেওঁলোকক কৈছে যে তোমালোকে গ্ৰাউণ্ডত যোৱা আৰু আমাৰ মণ্ডল প্ৰেচিডেণ্টবিলাকক লগ ধৰা, মণ্ডল প্ৰেচিডেণ্টৰ জৰিয়তে সংগঠন কি শক্তিশালী হয়নে নহয় সেই বিষয়ে জনা। আজি 4 দিন ধৰি পৃথ্বীৰাজ চাটেজী আমাৰ লোৱাৰ আছামৰ গোটেই ইনচাৰ্জ, তেওঁ গোৱালপাৰালৈ গৈছে, বঙাইগাঁৱলৈ গৈছে, বৰপেটালৈ গৈছে আৰু আজি আহি ধুবুৰী জিলালৈ আহিছে। ধুবুৰী জিলাত আজি আপোনালোকে দেখিলে মাত্ৰ এটা ব্লকৰ লগত, এটা সমষ্টিৰ 2টা ব্লকৰ লগত কথা পাতিছে, বিলাসীপাৰা ব্লক, বিলাসীপাৰা সমষ্টি। ইয়াৰ পিছতে গৌৰীপুৰৰ ব্লকলৈ কথা পাতিব, অহাকালি বাকী 3টা সমষ্টিত তেওঁ কথা পাতিব। আজিৰ উদ্দেশ্য আমাৰ সিমানেই যে আজি আমাৰ সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে আমি ইয়াত আজি পদাৰ্পণ কৰিছোঁ। কি কৰিছে আপোনাক এওঁৰ কথাখিনি আহিব নে নাই? আহিব নহয়? প্ৰশ্নটো কৰা। আগৰ প্ৰশ্ন নাই সমজনে से हम उत्तर कैसे देंगे? মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবাৰ বিজেপি আহিলে মিঠাতেল ফ্ৰী কৰি দিম, আৰু সেই মিঠাতেল ফ্ৰী কৰি দিয়াৰ কথাটো কোৱাৰ কাৰণে তলত ট্ৰল হৈছে। কি হৈছে? ভাল কৈছে নে বেয়া কৈছে? সমালোচনা কৰিছে, বেয়া কৈছে যে মুখ্যমন্ত্ৰীয়ে এনে কথা ক'ব নালাগিছিল। মুখ্যমন্ত্ৰীয়ে ক'ব লাগিছিল যে জুবিন গাৰ্গৰ হত্যাকাৰী আমি আপোনাৰ যিটো পৰিকল্পনা, যি ষড়যন্ত্ৰ হৈছে সকলোকে বিচাৰ কৰি উলিয়ালোঁ। আমি আজি এটা ইনকুৱাৰী কমিটি দিম, কালি এটা ইনকুৱাৰী কমিটি দিম, ৰাইজৰ মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে বিচাৰি আছে। সেই কথাৰ কাৰণে যিটো মিঠাতেলৰ কথা কৈছে ৰাইজে গ্ৰহণ কৰিব বিচৰা নাই। তেওঁ যে কৈছিল যে 25 লাখকৈ চাকৰি দিম, জনজাতি কৰি দিম, কুচৰাজবংশী ল'ৰাবিলাকক যে ইয়াত যে মাৰিলে, তাই সেই কথাবিলাকক কোনে উত্তৰ দিব? আজি ইয়াত SP ডাঙৰীয়ানীক ট্ৰেন্সফাৰ কৰিছে, তাৰ কাৰণে হোম মিনিষ্টাৰ ডাইৰেক্টলি জড়িত। হোম মিনিষ্টাৰে কওক যে মই জড়িত। হোম মিনিষ্টাৰ আছিলে কোন? হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হৈ থাকক, কিন্তু হোম মিনিষ্টাৰ হিচাপে যে কুচৰাজবংশী ল'ৰাসকলক যে গুৰুকে পিটিলে তাৰ কোনে উত্তৰ দিব? সেই কথাবিলাক মনটো ডাইভাৰ্ট কৰিবলৈ এতিয়া মিঠাতেলৰ কথাটো যি কৈছে তেওঁক ৰাইজে উচিত সময়ত উচিত শিক্ষা দিব। কি কৈ আছে? কিহৰ পেটৰ পৰা কি কৈ আছে? ইমান টুলুঙা, ইমান তৰল কোনো মুখ্যমন্ত্ৰীয়ে নকয়। মই ক'ম হি ইজ নট ডিজাৰ্ভ টু বি চিফ মিনিষ্টাৰ। এনেকুৱা তৰল, এনেকুৱা নিম্ন খাপৰ কথা মুখ্যমন্ত্ৰীয়ে নকয়। মই ভাবোঁ যে এইটো উত্তৰ আমি প্ৰত্যুত্তৰ দিয়াৰ উপযুক্ত উত্তৰ নহয়। মুখ্যমন্ত্ৰী এই কথাত আমি উত্তৰ নিদিওঁ, ৰাইজে উত্তৰ দিব। আৰু প্ৰতিবাদ কি লাগে? আৰু তেওঁৰ প্ৰতিবাদ আপোনাৰ ট্ৰলবিলাকে প্ৰতিবাদ। আজি যাকে কৈ ৰঙা চকু দেখুৱাই পেলাই সোমাই থৈ দিয়ে। আজি BTCত কি হ'ল? BTCত কাৰ বিৰুদ্ধে ভোট হ'ল? কোনে ইমান একেবাৰে হাগ্ৰামাৰ বিৰুদ্ধে কথা ক'লে? কোনে আপোনাৰ লগত থাকি আপোনাৰ প্ৰমোদ বড়োৰ বিৰুদ্ধে কথা ক'লে? তাৰপিছতো এতিয়া কৈছে যে হাগ্ৰামা আমাৰ। এই ধৰণৰ কথা বতৰাবিলাকে এইবাৰ BTCত ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰায় দিছে। বেচেৰা প্ৰমোদ বড়ো হাৰা নাই, হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিলে সকলোৰে এই অৱস্থা হ'ব। গৌৰৱ গগৈ ডাঙৰীয়াৰ কথাবিলাক তেওঁ কৈছে, তেওঁ চাহটোকে বাঘটো দেখিছে। গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছ দলৰ তেওঁ চাহটোকে বাঘটো দেখিছে। তেওঁহে মুখ্যমন্ত্ৰী, তেওঁ ন্যায়টো কিয় নিদিয়ে? আজি এটা কথা কৈছে, আজি আমাৰ বিভিন্ন অভিজ্ঞ উকিলসকলে কৈছে যে SIT দিয়াৰ পিছত মই এতিয়া এইবিলাক কথা নকওঁ, আকৌ ইনকুৱাৰী এটা দিছে, দুটাৰ মাজত কাজিয়া লগাই দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া মই ক'লো নে তেওঁ মুখ্যমন্ত্ৰীৰ কাৰণে উপযুক্ত নহয়। আজি কোনফালে কেনেধৰণে কথাবিলাক কৈ আছে ৰাইজে চাই আছে। উপযুক্ত সময়ত বিজেপিক যিমান বেয়া পায় তাতকৈ হিমন্ত বিশ্ব শৰ্মাক মানুহে বেছি বেয়া পায়। কি ক'লে? সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে। টুলুঙা মন্তব্য কৰিছে। আমি ন্যায় বিচাৰিছোঁ আৰু সেইকাৰণে কেণ্ডেল মাৰ্চ কৰিছোঁ। আজিও আমি কেণ্ডেল মাৰ্চ কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি প্ৰতিক্ৰিয়া দিছোঁ, আৰু ইয়াৰ প্ৰত্যুত্তৰ আপোনালোকে চাব, ৰাইজে দি আছে আৰু দিব।